Hello everyone, আপোনালোকক নমিতা ডেকাৰ এটা ভিডিঅ'লৈ একবাৰ স্বাগতম জনাইছো। আপোনালোকৰ সকলোৰে চাগে ভালেই নহয় জানো? মোৰো ভালেই। আমাৰ ভতিজাজনীৰ বাৰ্থডে আছে, ভাবিলো তাইৰ কাৰণে কিবা এটা লৈ আহো আৰু অলপমান মোৰো কিবা কাম আছে, সেইকাৰণে নলবাৰী যাওঁ বুলি ভাবিছো, লগতে আপোনালোককো লৈ যাওঁ বুলি ভাবিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এফালে আমি আহি পাই গলোহি নলবাৰী। এইকেইদিন নলবাৰীত বৰষুণ দিয়ে, এইকেইদিন বহুত পানী হৈছিলে, ৰাস্তাত বহুত পানী আছিলে। এতিয়া নাই, এতিয়া শুকালে। আৰু এফালে আমাৰ এখেতে গৈছে এটিএমত, সেইকাৰণে মই ইয়াতে ৰখি আছো। আৰু এফালে আমি আহিছো এতিয়া বিশালত। আৰু বিশালত আহি আজি শনিবাৰ যে, সেইকাৰণে বহুত বেছি মানুহ আছে। আহি বেবী ছেকশ্যনত আহিছো, বাবুৰ কাৰণে আৰু ভতিজাজনীৰ কাৰণে কিবা লওঁ বুলি চাই আছো এতিয়া। আৰু এতিয়া আহিছো আমাৰ ভাইটি এটা ফাৰ্নিচাৰৰ দোকানত থাকে, ফাৰ্নিচাৰ অলপমান কিবা চাওঁ বুলি ভাবিছো, সেইকাৰণে ইয়ালৈ আহিছো। তাৰ দোকানত এতিয়া বেছি ফাৰ্নিচাৰ নাই, যিহেতু ইয়াতে অৰ্ডাৰহে লয়, বস্তুবিলাক গুদামৰ পৰা দিয়ে, সেইকাৰণে। এই গডৰেজ কেইটা ভাল লাগিছে নাই বাৰু আপোনালোকে মোক কমেণ্ট কৰি জনাওকচোন। আৰু এই টি টেবুল কেইখন ইমান ধুনীয়া লাগিছে, এই গোলখন অলপমান বেছি ভাল লাগিছে। আৰু এফালে আমাৰ বাৰ্থডে গাৰ্ল, বাৰ্থডে হাই কৈ দিয়া। আৰু এফালে কেক কাটিবৰ কাৰণে ৰেডি হৈছে, অলপমান তাইক খুৰাকে ফটো উঠাই আছে। এতিয়া বাচ্চা পাৰ্টি খানা হৈ আছে, কেক কাটি হৈ গ'ল সিহঁতৰ। আৰু আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে নাই বাৰু মোক কমেণ্ট কৰি জনাওকচোন। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বচোন, তেতিয়া নতুন নতুন ভিডিঅ' আহিলে আপোনালোকে চাই থাকিব পাৰিব। আৰু আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে, আজিৰ কাৰণে বাই বাই।